বহুতে কয় ডাক্তৰ ইঞ্জিনিয়াৰ অধ্যাপিকা হৈ সফল হোৱাৰ কাম নহয় তেওঁ এজন স্বাৰ্থপৰ মানুহ যদি তেওঁ যিখন গাঁৱত বাস কৰে সেই গাঁৱত তেওঁ যদি 8 মহলীয়া বিল্ডিং আৰু টাইলছ লগোৱা আৰু কাষত যদি জুপুৰিৰ খালি খালি জুপুৰি আৰু তেওঁ যদি কয় মই জীৱন যুদ্ধত জিকিছো মোৰ মতে তেওঁ আটাইতকৈ এজন পৰাজিত ব্যক্তি তেওঁ যদি সেই আন মানুহখিনিক লৈ নাযায় তেওঁ যদি দিনে ৰাতি কোনোবা এগৰাকী ব্যক্তিয়ে যদি জীৱনত মাছ মাংস পনীৰ যিমান আছে চব খাইছে আৰু সেই গাঁওখনত যদি বাকী সকলো দুৰ্ভিক্ষত ভুগিছে ভোকা হৈছে ক্ষুধাৰ্ত হৈছে তেওঁ জীৱনত জয় হোৱা বুলি মই ক'ব নোৱাৰো মানুহে নকয় গতিকে তোমালোকে জীৱন যুদ্ধত জয় হোৱা কিন্তু আনক লগত লৈ এইটো কথা সদায় মনত ৰাখিবা যে মই পাৰ হৈ গ'লো মই কৰিলো সেইটো নহয় মই এইটো জানো যে এজনে পৰিৱৰ্তন কৰিব নোৱাৰা তোমালোকে কিন্তু এজন দুজনকতো কাৰোবাক সহায় কৰিব পাৰিবা গতিকে এজন চিকিৎসক যদি সেই গাঁওখনৰ পৰা চিৰদিনৰ বাবে বিদায় লয় আৰু সেই গাঁওখনত যদি 99.9% অশিক্ষিত হৈ থাকে মই ধিক্কাৰ দিওঁ তেনে চিকিৎসকৰ চিকিৎসা ডিগ্ৰীৰ ওপৰত কেৱল চিকিৎসকে নহয় অন্য যিকোনো প্ৰফেশ্যনত মই ধিক্কাৰ দিওঁ ভাল লাগিব জানো তেনেকুৱা গাঁৱৰ চৌদিশে মৰিশালীৰ নিস্তব্ধতা তুমি ডিস্কো বজাই গান গাইছা নিজৰ ঘৰত কোনোবাই ভাল বুলি ক'ব জানো নকয় সেইকাৰণে এটা কথা মনত ৰাখিবা জীৱনত সফলতা অহাৰ পিছত তোমাতকে যি তলৰ খাপৰ সামাজিকভাৱে অৰ্থনৈতিকভাৱে নহয় অৰ্থনৈতিকভাৱে তেওঁলোকক আগলৈ লৈ যোৱাৰ চেষ্টা